ৰামদিয়াবাসীৰ অপেক্ষাৰ অন্ত পৰিল। সমগ্ৰ ৰাইজৰ লগতে আমিও ওলাই আহিছো শ্ৰী শ্ৰী পুৰাভিতা সত্ৰলৈ। সত্ৰৰ প্ৰৱেশদ্বাৰ সাজ-সজ্জা আটক ধুনীয়া। শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথিৰ দিনাখনেই প্ৰতি বছৰে উদযাপন কৰা হয় সত্ৰখনত ঐতিহ্যমণ্ডিত পবিত্ৰ মনেৰে বিচৰা সকলো মনোকামনা সত্ৰখনে পূৰণ কৰে বুলি সকলোৱে বিশ্বাস কৰে। দূৰ দূৰণিৰ পৰা ওলাই আহিছে অগণন ভক্ত প্ৰভুৰ সেৱা ল'বলৈ। এনেকৈ দীঘলীয়া শাৰী পাতি আমিও প্ৰভুৰ চৰণত সেৱাভাগ জনাই আহিলো। এতিয়া অগণন ভক্তৰ মাজত মাহপ্ৰসাদ বিতৰণত ব্যস্ত সত্ৰৰ ভকতসকল। কিছুদিন আগতে মানস এটা কৰি লাৰু এটা আগবঢ়াইছিলো, এতিয়া সেইটোৱে ল'বলৈ দেখিবলৈ পাইছে গুৰু আসনত স্থাপিত এয়াই পুৰাভিতা সত্ৰৰ মণিকূট। ভক্তৰ বাবে এইবাৰ সত্ৰত বনোৱা হৈছিল কেইবা লক্ষাধিক প্ৰয়োজন হোৱা ৰিচিপ্টখন লৈ ময়ো আগবাঢ়িলো লাৰু ল'ব। দূৰ দূৰণিৰ আত্মীয় স্বজন সকলোলৈকে পঠিয়াব লাগিব এই লাৰুৰ ভাগ। মণিকূট নিৰ্মাণৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলো। সত্ৰখনৰ ইতিহাস লিখি উলিয়াইছে ৰমেশ চন্দ্ৰ ভৰালী। এতিয়া বাহিৰলৈ ওলাই গুণুৰ বাবে ললো দুটা ময়ূৰৰ পাখি। বেলুন লৈ হুতা নপলোৱাত এইবাৰ গুণুৱে খাৰুলৈ মেলিলে হাত।